এইবাৰ আমাক এই অনলি ওৱান আৰ্থৰ আণ্ডাৰত কেইবাটাও প্ৰগ্ৰাম ল'বলৈ কোৱা হৈছিলে। তাৰ ভিতৰত আমি 3টা প্ৰগ্ৰাম লৈছোঁ। এটা হ'ল আমি প্লান্টেশ্যন প্ৰগ্ৰাম, ইয়াৰ পিছতে হ'ব আৰু ক্লিনিং প্ৰগ্ৰাম, কেম্পাছ ক্লিনিং অলৰেডি আমি 4 তাৰিখে কৰিছোঁ। আৰু আজি আমি এটা প্ৰগ্ৰাম লৈছোঁ যিটো হ'ল পেলনীয়া সামগ্ৰী। আমি মেক্সিমাম যিটো বস্তু দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি আছোঁ তাৰে মেক্সিমাম প্লাষ্টিক জাতীয় কিছুমান সামগ্ৰী আমি ইউজ কৰি আছোঁ, যিটো এনভাইৰনমেণ্টৰ কাৰণে বেয়া। সেই সামগ্ৰীবোৰ আমি যেতিয়া পেলাই দিওঁ তেতিয়া বায়ুৰ লগতে আমাৰ চইলটোৱে হওক বা পানীয়ে হওক প্ৰদূষণ কৰি আহিছে। কিন্তু আমি সেই ৱেষ্ট মেটেৰিয়েলটোক যদি আমি কিবা প্ৰডাক্টিভ বা ৰিচাইকেল কৰি আমি ইউজ কৰিব পাৰোঁ, অলপ পৰিমাণে হ'লেও আমি পৰিৱেশ বিনষ্ট নোহোৱা কৰিব পাৰোঁ। সেইবাবে আমি ছাত্ৰ ছাত্ৰীৰ মাজত ইকো ক্লাব আৰু ষ্টুডেণ্টছ ইউনিয়নে মিলি পেলাই এটা প্ৰতিযোগিতা আয়োজন কৰিছোঁ। ৱেষ্ট প্ৰডাক্টছৰ পৰা আমি কি প্ৰডাক্টিভ বস্তু বা ৰিচাইকেল কৰি আমি কি বস্তু বনাব পাৰোঁ। আৰু সেই প্ৰতিযোগিতাৰ বাবে আমি 4জন অধ্যক্ষ মহোদয়, উপাধ্যক্ষ মহোদয় আৰু শৈক্ষিক উপাধ্যক্ষ আৰু সমন্বয় বাইদেউ যাৰ হিচাপে মাতি আনিছোঁ। আৰু যিহেতু আমাৰ হাতত সময় কম আছে, আমি বেছি দীঘলীয়া নকৰি মানে নেক্সট প্ৰগ্ৰামটো ছাৰলৈ অৰ্পণ কৰিছোঁ। মোৰ বন্ধুসকলৰ বান্ধৱীত্ব বুলিয়ে কৈছোঁ পক্ষে মাতৃসকলক ধন্যবাদ যে এইটো ক্লাবৰ ফালৰ পৰা আয়োজন কৰিছে। মই এইবিলাক প্ৰতিযোগিতাৰ কথালৈ যোৱাৰ আগতে কেতবোৰ মৌলিক কথা, কেতবোৰ খুব দৰকাৰী কথা সকলোৱে কম বেছি পৰিমাণে জানেই আৰু চিন্তাও কৰিছোঁ, কিন্তু আমি পালন কৰিছোঁ যদি আমাৰ প্ৰয়োজন, সেই কথাবিলাকলৈ মোৰ ভুল নহয়। মই তেনেকুৱা কথা কেইটামানৰ বাবে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। কথাটো হ'ল যে এজন মানুহে বিড়ি এটা খাই আছে, চন্দ্ৰবৰ বিড়ি পুৰা ধোঁৱা ওলাইছে, গতিকে সেই মানুহজনে চেপেটা কৰি দিয়া নহয় বতাহ দি আছে কাৰণে বেকাকে পেলাই দিয়ে লিফ্ট কৰিব মডেলটোৱে মানে আপোনাৰ লিফ্ট কৰিবলৈ বহুত হেল্প কৰে। নামটো কি দিছে ৰবটিক হাইড্ৰলিক তাৰপিছত এইটো মৰি গৈছে, মৰি যাব নেকি? তো কি বনাইছা?
হাইড্ৰলিক আৰ্ম হয় এইটো তোমাৰ মই 5 স্কেলৰ ল বেছ কৰি বনাইছোঁ অঁ তোমাৰ বস্তুটো এনেকুৱা হয় মানে যেতিয়া আমি লিকুইড ছাবষ্টেঞ্চত প্ৰেছাৰ এটা এপ্লাই কৰোঁ এটা কণ্টেইনাৰৰ ভিতৰত তো তাৰ যিটো প্ৰেছাৰ এক্সাৰ্ট হয় সেইটো তোমাৰ ইকুৱেল থাকে তাত মানে একো চেঞ্জ নাহে বস্তুটো এতিয়া ইয়াত দেখাইছোঁ তোমাৰ এইকেইটা চিৰিজ দুটা চাইডে লগাইছোঁ মই প্ৰেছাৰটো এইফালে এপ্লাই কৰিম এইকেইটা ন হয় মই হোৱাইট কালাৰটো এপ্লাই কৰিম তুমি ৰিজাল্টটো চাবা অ'কে এপ্লাই কৰিছোঁ এইফালৰ পৰা এপ্লাই কৰিছে এইফালে এক্সাৰ্ট হৈছে বেলেঞ্চটো একে হৈছে ইকুৱেল হৈ আছে আচ্ছা আচ্ছা এইটো তোমাৰ মানে আমি আজিকালি মডাৰ্ণ JCBত আমি দেখোঁ এইটো টেকন'লজি ইউজ কৰিছে আচ্ছা এইটো মানে মডাৰ্ণ JCB ডেমো হয়